দুটা হাতী কাৰেণ্টত মানে শ্বট লাগি পেলাই যিটো মৰি থাকিল সেইটো খুব দুখজনক কাণ্ড হৈছে। সেইটো আমি মানাস মাউজি কেন্দ্ৰীয় ইকো টুৰিজম ছ'চাইটিৰ ফালৰ পৰা নিন্দা কৰিছোঁ আৰু যি দুষ্ট কালপ্ৰিটছে এই বেয়া কামবিলাক কৰিলে এখেতসকলক ইমিডিয়েটলি ধৰি যিখিনি শাস্তি পাব লাগে শাস্তি প্ৰদান কৰিব লাগে আৰু সেইখিনি অঞ্চল বহুত দিনৰ পৰাই অপেন হৈ আছে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোনো মুভমেণ্ট নাই, কোনো প্ৰটেকশ্যন এক্টিভিটিছ নাই, সেইকাৰণে ইলিগেল এক্টিভিটিছবিলাক তাতে হৈ থাকে। আমি বহুত বছৰ ধৰি এই কনজাৰ্ভেশ্যনৰ কামত জড়িত আছোঁ কাৰণে আমি গম পাওঁ সেইখিনি অঞ্চলত ইভেন টাস্কাৰৰ পচিঙো হৈ আছিল, যোৱা বছৰতো হৈছিলে আৰু যিখিনি টিম্বাৰ ফেলিং সেইটো হৈ থাকে। ভূটান অঞ্চলৰ পৰাও পাৱাৰ চেন লৈ পেলাই গছ কাটি আনি থাকে তাৰ পৰা আৰু ইভেন তাতে মহৰ বাথান আছে ওপৰত। এইবিলাক এই গভমেণ্ট নটিফাইড এটা ক্ৰিটিকেলি হেবিটেট অফ ৰয়েল বেংগল টাইগাৰ সেইটো অঞ্চলত এই ৰিজাৰ্ভ ফৰেষ্টত এইবিলাক হৈ থকাটো আমাৰ কাৰণে খুব দুখজনক আৰু সেইটো অঞ্চলটো অলৰেডি আমাৰ মানাস নেশ্যনেল পাৰ্কৰ লগত লাগি আছে। মানাস নেশ্যনেল পাৰ্কত যিখিনি ষ্টেটাছ যিখিনি জীৱ জন্তু আছে সেই জীৱ জন্তুও সেইখিনি অঞ্চলত যায়, মানে এৰিয়াটো ছেম এৰিয়া হয়। সেইকাৰণে মানাস নেশ্যনেল পাৰ্কত যেনেকুৱা ইম্পৰ্টেঞ্চ দিয়ে প্ৰটেকশ্যনৰ কাৰণে এইখিনি এৰিয়াটো ছেম প্ৰটেকশ্যন দিব লাগে, প্ৰটেকশ্যনৰ এক্টিভিটিছ ছেম হ'ব লাগে। আমি যোৱা বছৰবোৰত ৰিকুৱেষ্ট কৰি আহিছোঁ, মেমৰেণ্ডাম দিছোঁ সেইখিনি অঞ্চলত প্ৰটেকশ্যন কেম্প এষ্টাব্লিছ কৰিব লাগে বুলি। আমি DFক চিঠি দিছিলোঁ আৰু ষ্টাফ ৰাখিবলৈ আমি অনুৰোধ কৰিছিলোঁ, কিন্তু এইবিলাক এক্টিভিটিছ একো হোৱা নাই। আৰু আমি যিটো দেখিছোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচিয়েলবিলাকে নিজে ডিউটি নকৰাকৈ কিছুমান কেম্পত হাজিৰা দি পেলাই মানুহ ৰাখে আৰু নিজেই সিহঁতে এই ক'ৰবাত ৰাস্তাত ৰখি থাকে, কি ৰখে সিহঁতে জানে, আমি গম নাপাওঁ। একচুৱেলি প্ৰটেকশ্যনৰ কাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কামটো ফৰেষ্টৰ হ'ব লাগে, এই গাঁৱত নহয়। তাৰমানে আপোনালোকৰ দাবী কৰাটো চৰকাৰে গুৰুত্ব দিয়া নাই? চৰকাৰে গুৰুত্ব দিয়া নাই বুলি আমি ক'ব লাগিব। মানে চৰকাৰৰ যিখিনি নিযুক্তি কনচাৰ্ণ অথৰিটি, কনচাৰ্ণ যিটো অফিচাৰ সিহঁতে আমাৰ যি দাবী সেইটো পূৰণ কৰা নাই। আমি এই নতুন BTC গভমেণ্ট হোৱাৰ লগে লগে আমাৰ মাননীয় চিফ EM মাননীয় প্ৰমোদ বড়ো ছাৰ এখেতক আমি মেমৰেণ্ডাম দিছিলোঁ যে সেইখিনি অঞ্চলত সুকীয়া এটা ৰেঞ্জ অফিচ কৰি দিব লাগে বুলি। মানে যিখিনি নেশ্যনেল পাৰ্কৰ বুয়াপাৰা ৰেঞ্জ, এইখিনি বুয়াপাৰা ৰেঞ্জত এপ্ৰক্সিমেটলি 210 স্কুৱেৰ কিলোমিটাৰ আছে। মানে এজন ৰেঞ্জ অফিচাৰৰ আণ্ডাৰত ইমান বহল এৰিয়াটো চাৰিওপিনে ভালকৈ চোৱাটো ইমান পচিবল নহয়। সেইকাৰণে একদম ইষ্টাৰ্ণ মোষ্ট যোনে নেগলেক্টেড হৈ আছে সেইখিনি এৰিয়াটো আমি মানাস মাউজি কেন্দ্ৰীয় ইকো টুৰিজম ছ'চাইটিৰ ফালৰ পৰা যিখিনি এক্সপ'চাৰ আছিল আমাৰ আগৰ, সিহঁতক লৈ পেলাই আমি কনজাৰ্ভেশ্যনিষ্ট কৰি পেলাই প্ৰটেকশ্যনৰ কামটো আমি কৰি আছোঁ ছাৰ্ভিচ প্ৰভাইডাৰ হিচাপে। সেই এৰিয়াটোত সুকীয়া এটা ৰেঞ্জ অফিচ ক্ৰিয়েট কৰিব লাগে বুলি আমি মেমৰেণ্ডাম দিছিলোঁ গভমেণ্টক। কিন্তু আমাৰ চিফ ছাৰে লিখি দিয়াৰ পিছতো আৰু ফৰেষ্টৰ EM ছাৰে লিখি দিয়াৰ পিছতো আমাৰ CSD ছাৰে ফিল্ড ডাইৰেক্টৰ অফিচত চিঠি পঠাইছিলে সেইটো ৰিপৰ্ট দিবলৈ, কিন্তু আমাৰ ফিল্ড ডাইৰেক্টৰ অফিচৰ পৰা আমি একো ৰিপৰ্ট যোৱা নাই বুলি গম পাইছোঁ। আৰু সেইখিনি আমাৰ ডিমাণ্ডটো, আমাৰ দাবীটো সিহঁতে সন্মান দিয়া নাই বুলি মই ভাবিছোঁ। মই আশা কৰোঁ চৰকাৰে সেইটো ইমিডিয়েট ভাবি চিন্তি ইয়াৰ ইম্পৰ্টেঞ্চটো দিব লাগে। ইয়াত এক্সট্ৰা মানে আমাৰ মাউজি কেন্দ্ৰী কনজাৰ্ভেশ্যন এৰিয়া প্লাছ দাউথাৰা আৰু বাটাবাৰী ৰিজাৰ্ভ সেইখিনি চোৱা চিতা কৰাৰ কাৰণে এক্সট্ৰা ইয়াতে ৰেঞ্জ অফিচ ক্ৰিয়েট কৰিব লাগে। সেইটো আমি আমাৰ মানাস মাউজি কেন্দ্ৰী ইকো টুৰিজম ছ'চাইটিৰ ফালৰ পৰা ডিমাণ্ড কৰিছোঁ। বহুত বেছিকৈ দাউথাৰা ৰিজাৰ্ভত আৰু বাটাবাৰী ৰিজাৰ্ভত এনক্ৰচ হৈছে। সেই এনক্ৰচটোত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি অৱহেলা, ডিউটি নকৰাৰ কাৰণে সেইটো হৈছে বুলি আমি ক'ব লাগিব আৰু সেইটো ইমিডিয়েটলি ইভেকশ্যন কৰিব লাগে।
FRA আছে আমাৰ ফৰেষ্ট ৰাইট এক্টটো ইমিডিয়েট ইমপ্লিমেণ্ট কৰি পেলাই সেই এক্টৰ জৰিয়তে যিখিনি বেনিফিচিয়াৰিজ পাব লগা আছে, যিখিনি ফৰেষ্টত আগৰ পৰাই বহুত বছৰ ধৰি বাস কৰি আহিছে, সিহঁতৰ এৰিয়াটো ঠিক কৰি দিব লাগে। আৰু নতুনকৈ যিখিনি সোমাইছে, যোনে FRA হেৰিত আণ্ডাৰত নাহে, সেইখিনি ইমিডিয়েটলি ইভেকশ্যন কৰি পেলাই জংঘলৰ জীৱ জন্তুৰ কাৰণে যিখিনি এৰিয়া আছে সেইটো ফ্ৰীলি এৰি দিব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ। যদি আমাৰ ডিমাণ্ডটো যদি কোনেও গুৰুত্ব নিদিয়ে, তেতিয়া লাষ্টত আমি আইনৰ সহায় লৈ পেলাই কোৰ্টত যাব লাগিব। এইটো মানে আমাৰ বাধ্য হ'ব, কাৰণ আমি চাই থাকিব নোৱাৰিম যে আমাৰ ফৰেষ্ট, আমাৰ যিটো জংঘল, সেইটো দিনে দিনে নোহোৱা হৈ যায় আছে। আৰু আমাৰ যিখিনি ক্লাইমেট চিটুৱেশ্যন ইয়াতে আগৰ নিচিনা নহয়, এতিয়া বহুত বেয়া হৈ গৈছে। পানী শুকাই গ'ল, জেগা জেগাই মানুহে খাবলৈ পানী নোহোৱা হ'ল। এইবিলাক একমাত্ৰ ফৰেষ্ট ধ্বংস হোৱাৰ কাৰণে হৈছে। আৰু সেইখিনি আমি হৈ থাকিব দিব নোৱাৰোঁ, কাৰণ আমাৰ ফিউচাৰ জেনেৰেশ্যন আছে। আমাৰ ফিউচাৰ জেনেৰেশ্যন সেই সুযোগটো পাব লাগে, ভাল সুযোগ পাব লাগে, ভাল এটমছফিয়াৰ পাব লাগে। সেইকাৰণে আমি ফৰেষ্টটো ধ্বংস হ'ব দিব নোৱাৰোঁ।